পুনৰবাৰ স্বাগতম জনাইছো। আজি আপোনালোকৰ মাজলৈ মই লৈ আহিছো পায়সৰ ৰেচিপি। আমি জহা চাউলেৰে পায়স বনাই হয়তো সকলোৱে খাইছো, কিন্তু মই আজি আপোনালোকৰ মাজলৈ লৈ আহিছো কণী ধানৰ চাউলেৰে বনোৱা পায়স, যেটো খাবলৈ বিৰাটেই ধুনীয়া হয়। গতিকে আপোনালোকে বাৰু কণী ধানৰ চাউলেৰে পায়স বনাই খাইছেনে? যদি খাইছে মোক কমেন্ট বক্সত কমেন্ট কৰি জনাব। আৰু আজি মই বনোৱা ৰেচিপিটো কেনেকুৱা পালে তাকো কমেন্ট কৰি মোক জনাব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব। গতিকে বলক আজি আমি পায়সৰ ৰেচিপিটো আৰম্ভ কৰোঁ। এটা সসপেনত মই এনেকৈ 1 লিটাৰ গাখীৰ লৈ লৈছো। আপোনালোকে গৰু গাখীৰ বা আমুল তাজা যিকোনো ল'ব পাৰে। এনেকৈ গাখীৰখিনি লৈ লৈছো আৰু গেছটো মিডিয়াম কৰি ৰাখিছো। আৰু এনেকৈ গাখীৰখিনি লৈ অকণমান উতলি আহিবলৈ দিম। আৰু অকণমান উতলি অহাৰ লগে লগে ইয়াতে মই এটা তেজপাত ব্যৱহাৰ কৰিছো। তেজপাতটো ভালকৈ ধুই লৈছিলো। এনেকৈ হাতেৰে লৰাই দিছো। এয়া আমাৰ গাখীৰখিনি উতলিছে। ইয়াতে মই 6-7টা ইলাচি আধা খুন্দা কৰি দি দিছো। দি হাতেৰে আকৌ লৰাই দিছো। এয়া আৰু এনেকৈ গেছটো মিডিয়াম কৰি 6-7 মিনিটৰ বাবে উতলি থাকিবলৈ দিম গাখীৰখিনি, যাতে গাখীৰখিনি অকণমান ঠিক হৈ আহে। আৰু ঠিক হৈ অহাৰ লগে লগে আমি ইয়াতে চাউল ব্যৱহাৰ কৰিম। এয়া গাখীৰখিনি উতলি আছে চাউল। এয়া আৰু ইয়াতে মই ব্যৱহাৰ কৰিম এতিয়া কণী ধানৰ চাউলখিনি। 1 লিটাৰ গাখীৰত মই 150 গ্ৰাম কণী ধানৰ চাউল ব্যৱহাৰ কৰিছো। আপোনালোকে যদি গাখীৰৰ পৰিমাণ বেছিকৈ লয় তেতিয়া চাউলৰ পৰিমাণ অকণমান বেছি কৰি দিব। আপোনালোকে চাউলখিনি প্ৰথমৰ পৰা কোমলাই নাৰাখিব, ধুই লগে লগে ব্যৱহাৰ কৰিব, কাৰণ কণী ধানৰ চাউল তেনেই সৰু, সিজোতে বেছি সময় নালাগে। সেইবাবে এয়া মই এনেকৈ লৰাই লৈছো। এয়া চাওক, এনেকৈ ধুনীয়াকৈ লৰাই ল'ব। এয়া আমাৰ চাউল প্ৰায় সিজিছে। এয়া আৰু গাখীৰখিনিও আমাৰ কমি আহিছে, মানে ঠিক হৈ গৈছে। ইয়াতে মই 50 গ্ৰাম কাজু ব্যৱহাৰ কৰিছো এনেকৈ, আৰু ইয়াতে ব্যৱহাৰ কৰিম 50 গ্ৰাম খিচমিচ, ধুনীয়াকৈ ধুই লৈছিলো। আৰু ইয়াতে মই 6-7টা এলমণ্ড এনেকৈ মিহিকৈ কাটি ইয়াতে দি দিছো। এয়া আকৌ হাতেৰে মই ধুনীয়াকৈ লৰাই লৈছো। এনেকৈ ধুনীয়াকৈ লৰাই ল'ব। আমি পায়সখিনি বেছি ডাঠ কৰি নেপেলাও, অলপ পনীয়া কৰি ৰাখিম। এয়া মই ইয়াতে দি দিছো ডাঙৰ কাপেৰে 1 কাপ চেনি। চেনিখিনি শেষত ব্যৱহাৰ কৰিছো। আপোনালোকে মিঠা কম ভাল পালে আধা কাপ চেনি দিলেই হ'ব। মই বেছি ভাল পাওঁ বাবে 1 কাপ দিছো। এয়া এনেকৈ চেনিখিনি দি লৰাই লৈছো। এয়া আমাৰ পায়স প্ৰায় ৰেডি হৈ গ'ল। আৰু ইয়াতে মই ব্যৱহাৰ কৰিম 1 চামুচ ঘিউ। এনেকৈ আপোনালোকে ঘিউ সলনি বাটাৰ ব্যৱহাৰ কৰিবও পাৰে, কোনো কথা নাই। এয়া আমাৰ পায়স হৈ গ'ল। আৰু শেষত মই ব্যৱহাৰ কৰিছো এয়া 1 চামুচ ঘিউ। এনেকৈ ঘিউখিনি ইয়াতে দি দিলো। দি পেলাই ঘিউখিনি ভালকৈ গলি যাবৰ কাৰণে গেছটো মিডিয়াম কৰিয়ে ৰাখিছো। আৰু হাতেৰে আকৌ ধুনীয়াকৈ লৰাই লৈছো, যাতে ঘিউখিনি ধুনীয়াকৈ গলি যায়। ইয়াতে ব্যৱহাৰ কৰিম মই কেশৰ। আপোনালোকে কেশৰটো স্কিপো কৰিব পাৰে। এনেকৈ 6-7ডালমান কেশৰ দি দিলো। কেশৰ দিলে গোন্ধটো ধুনীয়া আহে, সেইবাবে মই ব্যৱহাৰ কৰিছো। এয়া আমাৰ পায়স ৰেডি হৈ গ'ল। এনেকৈ কণী ধানৰ চাউলেৰে পায়স বনাই খাই চাবচোন, খাবলৈ বৰ ধুনীয়া লাগে।